Welcome students. I saw last question to file exercise. Exercise last question to আমাক কি দিছে যেন 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম এদিন আছিল 160 টকা। এমাহ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হ'ল 300 টকা। এই পৰিস্থিতিটোক বিজীয়ভাৱে আৰু জ্যামিতিকভাৱে বৰ্ণনা কৰা। ইয়াৰ আগৰ দুটা যিকেইটা কোৱেশ্চন কৰিছো একদম সেম টাইপ কোৱেশ্চন হয়, কোনো পরিবর্তন নাই। যদি আপনি আগৰ দুটা কোৱেশ্চন বুজিছে এইটো আপনি কৰিব পাৰিব। তো ফাৰ্স্টত আমাক কি কৈছে আপেল আৰু আঙুৰৰ কথা কৈছে। 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম 160 টকা। এতিয়া 1 কেজি আপেল মানে 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ এক্সট্রা দাম কিমান সেইটো আমি নাজানো, জাস্ট আমি জানো দুটা মিলি 160 টকা। ঠিক একে বস্তু একে আঙুৰ একে আপেল একমাহ পিছত অলপ কি হৈছে দামটো পৰিৱৰ্তন হৈছে। কি হৈছে 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম 300 টকা। এই পৰিস্থিতিটোক আমাক বিজীয়ভাৱে আৰু জ্যামিতিকভাৱে বৰ্ণনা কৰিব লাগে। সো ফাৰ্স্টত কি কৰিম, ধৰি লম লেট 1 কেজি আপেলৰ দাম x টকা। ঠিক তেনেকে 1 কেজি আঙুৰৰ দাম y টকা। 1 কেজি আপেলৰ দাম x টকা, 1 কেজি আঙুৰৰ দাম y টকা। এতিয়া 1 কেজি আপেলৰ দাম x টকা হলে 2 কেজি আপেলৰ দাম কিমান? সাপোজ 1 কেজি আপেলৰ দাম 100 টকা, তেনেহলে 2 কেজি আপেলৰ দাম কিমান হ'ব? সেই দুইটো আমি 100 লগত পূৰণ কৰি দিও। 100 লগত 2 পূৰণ কৰিলে 200 টকা। মানে 1 কেজি আপেলৰ দাম যদি x টকা হয়, 2 কেজি আপেলৰ দাম twice x টকা। এতিয়া ফাৰ্স্টৰ ফালে মাৰ্ক কোৱেশ্চনটোৰ ফালে মাৰ্ক কৰিছো। আমাক প্ৰশ্ন মতে কি কৈছে যেন 2 কেজি আপেল মানে twice x প্লাস 1 কেজি আঙুৰ মানে y, এইখিনিৰ দাম কিমান কৈছে 160 টকা। এটা আমাৰ ফাৰ্স্ট ইকুৱেশন আহি গল, ফাৰ্স্ট সমীকৰণটো আহি গল। ঠিক সেম এগেইন কি কৈছে এমাহ পিছত মানে বস্তুটোৰ দামৰ পৰিৱৰ্তন হৈছে। আপেল তো আপেলে আছে, আঙুৰ তো আঙুৰে আছে। 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম 300 টকা। মানে 4 কেজি আপেল 1 কেজি আপেলৰ দাম x টকা আছিল, 4 কেজি আপেলৰ দাম 4x টকা প্লাস 1 কেজি আঙুৰৰ দাম y টকা আছিল, তেনেহলে 2 কেজি আঙুৰৰ দাম twice y টকা। দাম কিমান হল? এইটো আমাৰ 2 নম্বৰ ইকুৱেশন আহি গল। তে এই ইকুৱেশনটোক আমি গোটেইখিনি 2 এৰে হৰণ যায়, এবাৰ 2 এৰে কাটি দিব পাৰিম। twice x plus y is equal to 150। এইটোক 2 নম্বৰ বুলিও কৰিব পাৰিম, কোনো প্ৰবলেম নাই। এতিয়া আমাৰ বিজীয়ভাৱে বৰ্ণনা কৰা হৈ গল, একদম ইজি। জাস্ট এতিয়া আমি কি কৰিব লাগে, জ্যামিতিকভাৱে বৰ্ণনা কৰিব লাগে। জ্যামিতিকভাৱে বৰ্ণনা কৰাৰ আগত আমি ফাৰ্স্ট ইকুৱেশন আৰু সেকেন্ড ইকুৱেশনৰ পৰা কিছুমান কোঅৰ্ডিনেট উলিয়াব লাগিব। কেনেকে? ফাৰ্স্ট ইকুৱেশনৰ পৰা যদি মই উলিয়াও, এইটো নিজা ইচ্ছা কৰি সকলোৱে পাৰিব। x y মানে ফাৰ্স্ট সমীকৰণৰ ক্ষেত্ৰত xৰ মান মই এটা বহাম, সেইটো বহোৱাৰ পিছত y ৰ মানটো কিমান হ'ব সেইটোৱে জাস্ট কৰিব লাগে। এতিয়া xৰ মান যদি মই কিমান বহাম, যদি মই 50 বহাও, সাপোজ xৰ মান মই এইটো সমীকৰণ মতে xৰ ঠাইত মই 50 বহাই দিছো। 2 into 50 plus y is equal to 160। 50 লগ 2 পূৰণ কৰিলে 100, 100 টো যদি সমান চিহ্নৰ সেই সাইডে লৈ যাও মাইনাস হৈ যাব, এইফালে প্লাস হৈ আছে। 160 পৰা 100 গলে থাকি যাব 60, মানে y ৰ মানটো 60। ঠিক তেনেকে এগেইন মই যদি y ৰ মানটো কিমান লম, যদি মই 60 লও, y ৰ মানটো যদি নহয় 60 তো আহিছে, বাট এগেইন 50 আহিব। y ৰ মান যদি মই 20 লও, এতিয়া এইটো ইকুৱেশনত y ৰ মান যদি 20 বহাই দিও,
22 সেই সাইডে গেলে 160 পৰা 20 মাইনাস থাকিব কি 140 হৰণ কৰিলে 70 ফার্স্ট ইকুয়েশনৰ কাৰণে কোঅৰ্ডিনেট খিনি ওলাই গ'ল এতিয়া সেকেন্ড ইকুয়েশনৰ কাৰণে এইবিলাক কিহৰ কাৰণে কৰি আছো আমি জ্যামিতিক ভাৱে প্ৰদৰ্শন কৰিবলৈ হলে আমি এনেকে কৰিব লাগিব তাৰ মানে গ্ৰাফ পেপাৰত আমি বহাবলৈ হলে আমি দুটা কোঅৰ্ডিনেট মানে দুটা x আৰু y ৰ মান উলিয়াব লাগিব এটা এই ইকুয়েশনটোৰ কাৰণে x ৰ ঠাইত যদি মই কিমান বহাম যদি 25 মানে 10 বহালে 20 130 x ৰ মান কিমান বহাম ফাৰ্ষ্টত suppose 25 বহালো 25 বহালে কিমান হ'ব 2 ৰ লগত 25 পূৰণ প্লাস y = 150 এফালে 25 into 2 কিমান 50 y টো থাকি গ'ল এফালে 100 আহি যাব এটা কাম কৰো 25 টো মানে গোটেইকিটা আমি 10 ৰ গুণিতক হিচাপে আনো ইয়াতে 50 বহাই দিও x ৰ মান 50 x ৰ মান 50 হলে 2 ৰ লগত পূৰণ কৰিলে 100 আহিব 100 টো 150 পৰা যদি 100 টো বিয়োগ কৰো থাকি যাব কিমান 50 x ৰ মান 50 আহিল y ৰ মান 50 আহিল again y ৰ মান কিবা এটা বহাও y ৰ মান যদি কিমান বহাম 20 বহাও কিমান আহিব 20 বহালে 30 বহালে 120 60 যদি মই y ৰ মান 30 বহাও এইটো সমীকৰণত 30 টো এইফালে যাব 150 পৰা 30 গুচি গলে 120 120ক 2 ৰে হৰণ কৰিলে 60 এতিয়া এইখিনি আমি গ্ৰাফত প্ৰেজেন্টেশন কৰিম এইবিলাক আপোনালোকক গ্ৰাফ পেপাৰত কৰিব দিব মোৰ ওচৰত নাই যাৰ কাৰণে মই ইয়াতে জাস্ট বুজাৰ কাৰণে কৰি দি আছো 1 2 3 4 5 6 -1 -2 -3 এতিয়া ফার্স্ট ইকুয়েশনৰ ক্ষেত্ৰত এই কোঅৰ্ডিনেট দুটা লম আৰু কি কৰিম আমি ইয়াৰ পৰা 1 লৈ আমি 10 বুলি ধৰি লম কাৰণ গোটেইকিটা দশৰ গুণিতক হিচাপে আছে নহলে 1 2 3 4 কৰতে কৰতে 50ক লৈ যোৱাতে বহুত ডাঙৰ গ্ৰাফ আঁকিব লাগিব তেনেহলে y এইখিনি পৰা যদি এইখিনি 10 বুলি ধৰি লও তেনেহলে 50 লৈ যাওঁতে কিমান লাগিব 5 এইখিনি 10 20 30 40 50 মানে এইখিনি আৰু y ৰ মান 60 মানে 6 1 2 3 4 5 কত আহিব নিয়াৰলি আপোনালোকে স্কেলেৰে কৰিব আৰু গ্ৰাফ পেপাৰতো ধুনীয়াকৈ দিয়াই থাকিব এটা পইণ্ট আহি গ'ল নেক্সট x ৰ মান 70 মানে 7ত আহিব আৰু y ৰ মান 20 নিয়াৰলি ইয়াতে আহিব এতিয়া এই দুটা বিন্দু আমি স্কেলৰ সহায়ত সংযোগ কৰি দিম এইটো ৰেখা এটা ৰেখা হৈ যাব এইটো কোনটো ইকুয়েশনৰ কাৰণে ৰেখা হ'ব 2x + y = 160 again next ইকুয়েশনৰ কাৰণে যোনটো আছে 50 50 মানে 5 আৰু y ৰ মান 5 ইয়াতে এটা বিন্দু আহি যাব ঠিক তেনেকে x ৰ মান 60 মানে 6 ইয়াতে আহিব again x ৰ মান 30 মানে ইয়াতে আহিব এতিয়া again এই দুটা আমি সংযোগ কৰি দিম এনেকুৱা এটা আমি ইকুয়েশন মানে ৰেখা পাম আপুনি স্কেলেৰে কৰিব ইয়াতে মোৰ ইমান ধুনীয়া হোৱা নাই ভালো হোৱা নাই চিধা হোৱা নাই এতিয়া এই ৰেখাটো কোনটো ইকুয়েশনৰ কাৰণে 2x + y = 150 এইটো ইকুয়েশনৰ কাৰণে
এইটোৱে আমাৰ হৈ গ'ল জ্যামিতিকভাৱে বা আমাৰ কি ক'ব লৈখিকভাৱেও কয় লৈখিকভাৱে আমাৰ প্ৰদৰ্শন কৰা হৈ গ'ল সো থ্যাংক ইউ ভিডিঅ'টো চোৱাৰ বাবে নেক্সট এক্সাৰসাইজত লগ পাম থ্যাংক ইউ